আজি ওলাইছোঁ আমি বাইকেৰে ধেমাজিৰ পৰা নাৰায়ণপুৰলৈ। ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। বাৰু গৈ থাকোঁচোন ব'লক আজি নাৰায়ণপুৰ। আমি পালোহি এতিয়া ধেমাজি টাউন। এখন ৰাতিপুৱা ধেমাজি টাউনখন চাওকচোন, বিশেষ যান জঁট নাই এই সময়ত। আৰু এই পৰুৱাজনীৰ নিচিনা ওপৰত দেখিছে যে গেটখন, সেইখন হৈছে পক্ষী উদ্যান। আজি সেউজীয়া মাজেৰে যাত্ৰা আৰম্ভ কৰোঁ, গৈ থাকোঁ ব'লক। আহি পালোহি আমি গোগামুখ, আৰু আহি দেখিছেনে এয়া গোগামুখৰ হৈছে হনুমান মন্দিৰ। এবাৰ ৰাস্তাৰ পৰাই দেখুৱাইছোঁ। বৰ্তমান আমি সোৱণশিৰি নদী পাৰ হৈ আহিলোঁ, আৰু সোৱণশিৰি নদীত মই ভিডিঅ' এটা কৰিছিলোঁ, কিন্তু ভিডিঅ'টো কি হ'ল জানো ভালকৈ দেখুৱাব নোৱাৰিলোঁ। মই কিন্তু আজি ৰাস্তাৰ কাষৰ গছ গছনিবোৰ অলপ বেছিকৈ দেখুৱাম, বেয়া কিন্তু নাপাব। চাওকচোন, ধেমাজিৰ পৰা লখিমপুৰলৈ যোৱা ৰাস্তাটোৰ কাষৰ গছ গছনিবোৰ সঁচাকৈ কিমান ধুনীয়া লাগে। আহি পালোহি আমি এতিয়া পদুমণি আইথান। এই আইথানখনলৈ কোন কোন আহিছে এবাৰ জনাবচোন। যান জঁটৰ বিশেষ অসুবিধা নহ'ব বুলি আমি লখিমপুৰ বাইপাছেদি সোমাই দিওঁ। বাইপাছ শেষ হোৱাৰ লগে লগে আমি পাইছোঁহি দুৰ্গা মন্দিৰ। আহি আমি পালোহি এতিয়া দলোহাট। ইয়াত অলপ সময় ৰুটি খাই ল'লোঁ দেই, ইমান যে ভাগৰ লাগিছে। অলপ চাইকেলখনকো ৰেষ্ট দিলোঁ। তাৰ পাছত আমি আকৌ আৰম্ভ কৰিলোঁ যাত্ৰা। এয়া পালোহি আমি লালুক। এই পোনে পোনে যে দেখুৱাইছোঁ, এইফালে বান্দৰদোৱা হৈ যাব পাৰি, কিন্তু আমি শ্বৰ্টকাট ভাবি বিহপুৰীয়া হৈয়ে যাওঁ। ৰাতিপুৱাই ওলাই আহিছিলোঁ, কিন্তু এতিয়া চাওকচোন বেলি একেবাৰে মূৰৰ ওপৰত। বিহপুৰীয়া পাৰ হৈ এইবাৰ পাইছোঁহি দেই নাৰায়ণপুৰ। ৰ'ব নাৰায়ণপুৰহে পাইছোঁহি, ঘৰটো গৈ পোৱা নাই। ব'লক এইবাৰ গাঁৱৰ ৰাস্তাৰে ঘৰলৈ যাওঁ। গাঁৱৰ মাজত এইখন হৈছে আমাৰ কমলপুৰ চেণ্টাৰ। কমলপুৰৰ পৰা আমাৰ ঘৰলৈ আৰু অলপ যাব লাগিব। আৰু আছে সৰিয়হ ফুল ইমান ধুনীয়াকৈ ফুলি আছে। আহি এতিয়াহে পাইছোঁ দেই ঘৰ। ঘৰ আহি পালোহি। মই বাইকৰ পৰা নামো আৰু